হেল্ল' আলহীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ৰাজ্য কঁপাই যোৱা এটি ভয়ংকৰ ডকাইতি কাণ্ডৰ বিষয়ে। তাৰিখ যোৱা 20 ফেব্ৰুৱাৰী 2026 চন, স্থান বৰপেটা। সময় দিনৰ প্ৰায় 12টাৰ পৰা 12:30 মান বজা। হয়, আজিৰ যুগত ভাবিলেই আচৰিত যেন লাগে নহয় জানো? কাৰণ ইমান ব্যস্ততাপূৰ্ণ চহৰ এখনৰ মাজমজিয়াৰ ইমান ডাঙৰ জুৱেলাৰী দোকান এখনৰ পৰা বন্দুকধাৰী ডকাইতৰ দলে কেনেকৈ ইমান সম্পত্তি লুটি লৈ যাব পাৰে ভাবিলেই আচৰিত লাগে। কিন্তু আচৰিত হ'লেও কথাটো সত্য যে যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে বন্দুকধাৰী 5জনীয়া ডাকাইতৰ দলটোৱে সেইখন জুৱেলাৰীৰ পৰা মৰিগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত চেনকো গ'ল্ড এণ্ড ডায়মণ্ডৰ পৰা প্ৰায় 12 কোটি টকীয়া সা সামগ্ৰী লগতে কেশ টকা লুটি লৈ যায়। আজি আমি এই ভিডিঅ'ত সেই গোটেই তথ্যখিনি বা কেনেকৈ এই পৰিকল্পনাটো সংঘটিত হ'ল বা সেই ডকাইতবোৰে কেনেকৈ প্লানিং কৰিছিল, পৰিকল্পনা কৰিছিল, সেই বস্তুখন কাহিনীখন আজি আমি এই ভিডিঅ'ত দাঙি ধৰিবলৈ যত্ন কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু সেই চেনকো গ'ল্ড এণ্ড ডায়মণ্ড নামৰ জুৱেলাৰীখন উক্ত বিল্ডিংটোৰ দ্বিতীয় মহলাত আছিল। তো সেই 5জন ডকাইতৰ ভিতৰত প্ৰথমে 2জন ডকাইতে প্ৰৱেশ কৰিছিল। প্ৰথম ডকাইতজন সেউজীয়া ৰঙৰ কুৰ্তা আৰু চকুত চশমা আছিল আৰু আন এজন জিন্স পেণ্ট শাৰ্ট লগতে সৰু সৰু দাড়ি আছিল। সেই দুজনে প্ৰৱেশ কৰি নিজৰ মহলাৰ কোনোবা এজনক সুধিছিল যে চেনকো কাহা পৰ হে, হিন্দীত কৈছিল। তো মানুহজনে উত্তৰত কৈছিল যে ওপৰ মেহে, মানে ওপৰত আছে। তেতিয়া সেই দুজন ব্যক্তিয়ে ডকাইতে ওপৰত গৈ চেনকোত প্ৰৱেশ কৰিছিল। প্ৰৱেশ কৰাৰ লগে লগে সেই দোকানখনৰ কৰ্মচাৰীবিলাকে ভাবিছিল যে তেওঁলোক হয়তো বা কিবা কাষ্টমাৰ হ'ব পাৰে। কিয় নাভাবিব? কাৰণ নৰ্মালি তেনেকৈ আহিলে কাষ্টমাৰ বুলি ভাবিব। সেইখিনি সময়ত সেই চেনকো গ'ল্ড এণ্ড ডায়মণ্ড নামৰ জুৱেলাৰী দোকানখনত সৰ্বমুঠ 9জন কৰ্মচাৰী আছিল। 5জন ছোৱালী, 2জন কেশিয়াৰ, এজন গেটমেন আৰু যিজন মেনেজাৰ বুলি কয়, মেনেজাৰ, এনেকৈ টোটেল 9জন মানুহ আছিল। তো সেই 2জন ডকাইতে প্ৰৱেশ কৰাৰ লগে লগে সেই মানুহবোৰে কাষ্টমাৰ হিচাপে ট্ৰিট কৰা আৰম্ভ কৰিছিল। তাৰ পিছত বাকী 3জনৰ এণ্ট্ৰি হৈছিল। বাকী 3জনৰ এজনে হেলমেট, কলা ৰঙৰ জেকেট আৰু অলপ শকত শৰীৰৰ আছিল। আন এজন লং পেণ্ট আৰু শ্বাৰ্ট পিন্ধি আছিল, কিন্তু তেখেতৰ মূৰত হেলমেট আছিল। আৰু শেষৰ ব্যক্তিজন একেবাৰে ক্ষীণকৈ আছিল, যিয়ে এটা লম্বা দীঘল ব্লেক ৰঙৰ বা কলা ৰঙৰ মাফলাৰ পৰিধান কৰি আছিল আৰু মুখত মাস্ক আছিল। সেই 3জনৰ এণ্ট্ৰি হয়। সেই 3জনে হাতত পিষ্টল লৈ কিনে গেটত থকা গেটমেনজনৰ মূৰত পিষ্টল ৰাখি প্ৰৱেশ কৰিছিল। এনেকুৱা দেখাৰ লগে লগে সকলোৰে মাজত এটা ভয়ৰ পৰিৱেশ সৃষ্টি হৈছিল। তেনেতে বাকী 4জনে নিজৰ পকেটৰ পৰা পিষ্টলটো উলিয়াই সকলোকে মৰাৰ ভাবুকি দিছিল যে আপোনালোকে যদি চিঙৰ বাখৰ কৰে আমি আপোনালোকক গুলি কৰি মাৰি পেলাম। সেই ভয়তে সকলোখিনি মানুহে সেই 9জন ষ্টাফে ভয়তে কঁপিবলৈ ধৰিছিল। তেতিয়া ডকাইতৰ দলতে সেই 9জন মানুহকে আনি কিনে সেই জুৱেলাৰীৰ দোকানখনৰ ফ্ল'ৰত মাজিয়াত বহাইছিল। বহাৰ পিছত মুখত বগা ৰঙৰ টেপেৰে মাৰি দিছিল। সিহঁতে ভয়তে কথা ক'ব নোৱাৰিছিল বা কথা ক'বলৈ চেষ্টাও কৰা নাছিল, যিহেতু মৰাৰ ভাবুকি দিছিল। তাৰ পিছত সেই ডকাইতৰ দলটোৱে সেই চেনকো গ'ল্ড এণ্ড ডায়মণ্ড নামৰ জুৱেলাৰীখনত লুটপাট আৰম্ভ কৰি দিছিল। প্ৰায় 15ৰ পৰা 20 মিনিট সময় সকলো সোণ আৰু গহনাবোৰ লুটি সিহঁতৰ বেগত ভৰাই লৈছিল। লগতে সেই দোকানখনৰ কেশত সেই দোকানৰ কেশিয়াৰে নিউজক জনোৱা মতে 1,25,000 টকাৰ মতো কেছ আছিল। সেই কেছ টকাখিনিও লগত লৈছিল। মুঠ 12 কোটি টকাৰ সোণ, ৰূপ আৰু ডায়মণ্ড লগতে 1,25,000 টকাৰ কেশ সেইখিনি গোটাই লৈছিল। আৰু সেই 9জন কৰ্মচাৰীৰ যিটো ব্যক্তিগত মানিৰ বেগত টকা আছিল সেইখিনিও লৈছিল। লৈ সিহঁতে উদাও হৈ গৈছিল। এতিয়া কথাটো হ'ল যে দোকানখনত কি CCTV নাছিল নেকি? হয়, CCTV আছিল। সেই বন্দুকধাৰী ডকাইতৰ দলটোৱে প্ৰৱেশ কৰাৰ লগে লগে প্ৰথমে সুধিছিল যে আপোনালোকৰ মোবাইলখিনি ওলাই লৈ লওক। বন্দুক ধৰি মোবাইলখিনি ওলাই লৈ লৈছিল। বন্দুকৰ ভয়তে সকলোৱে নিজৰ মোবাইলখিনি দি দিছিল। আৰু দ্বিতীয় কোশ্চিনটো কৰিছিল যে আপোনালোকৰ জুৱেলাৰীখনৰ CCTV কেমেৰাৰ ৰেকৰ্ডিংখিনি ক'ত জমা হয়। ভয়তে কৈ দিছিল কৰ্মচাৰীয়ে সেইখিনি CCTV ৰেকৰ্ডিং হোৱা কম্পিউটাৰটি দাঙে বা কোবাই ভাঙি দিছিল। যদি CCTV ৰেকৰ্ডিং হোৱা কম্পিউটাৰটো ভাঙি দিয়ে, পিছত আৰক্ষী বা দোকানখনৰ মালিকে ক'ত ৰেকৰ্ডিং ফুটেজটো পাব?
মোবাইলখিনি লৈ লৈছিল আৰু চিচিটিভি ৰেকৰ্ডিংটো ভাঙি দিছিল সেইবাবে এনেকুৱা হৈছিল তো তাৰপিছত বস্তু বাহিনীখিনি লৈ কিনে সিহঁত বাহিৰত ওলাই গৈছিল আৰু দোকানৰ শ্বাটাৰখন বাহিৰৰ পৰা পেলাই দিছিল দি উধাও হৈ গৈছিল তাৰপিছত সিহঁত যোৱাৰ পিছত এই 9জন কৰ্মচাৰী উঠিছিল এজনে আনজনৰ মুখৰ পৰা টেপ গুচাইছিল চিঙৰ বাখৰ আৰম্ভ কৰিছিল মোবাইলখিনি বিচাৰিছিল মোবাইলখিনি কিন্তু ডকাইতৰ দলে লগত লৈ যোৱা নাছিল মোবাইলখিনি সেই জুৱেলাৰী দোকানখনত কোনোবা এটা ডয়াৰত ৰাখাই দিছিল ডয়াৰৰ পৰা মোবাইলখিনি ওলোৱাই লৈ সিহঁতে পিছত পুলিচক আৰু কাৰোবাক ফোন কৰিছিল পুলিচ আহিছিল মানুহবিলাকে আহি বাহিৰৰ পৰা শ্বাটাৰটো তুলি দি সিহঁতক উদ্ধাৰ কৰিছিল এনেকুৱা হওঁতে বহুত পলম হৈ গৈছিল ফলত ডকাইতৰ দলটা উধাও হৈ গৈছিল তো এনেকৈ আৰু কাহিনীটা আছিল পৰৱৰ্তী সময়ত পুলিচে সেই ডকাইতৰ দলটোক লগ পাইছিল উজনি অসমৰ ক'ৰবাত ধৰিছে এইটো বেলেগ টপিকছত আমি কথা পাতিম তো মানে এই বঙাইগাঁৱৰ চেণ্টকৰ গল্ডেন ডায়মণ্ড নামৰ জুৱেলাৰীখনত এনেকৈ ডকাইতি দুপৰতে সংঘটিত হৈছিল তো আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু নেক্সটত বা ভৱিষ্যতত এনেকুৱা ধৰণৰ টপিকছৰ ওপৰত ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিয়নো আমি এই ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' বনাই ভাল পাওঁ বা বনাই থাকোঁ তো আজিলৈ ইমানখিনিয়ে নমস্কাৰ জয় অসম